হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে। আৰু আজি এটা সৰু চাই ঘৰুৱা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মানে আমি ঘৰত সকলোৱে লগ হৈছোঁ আৰু লগ হৈ পেলাই কি কৰিম আৰু বহুত বেছি এনজয় কৰি আছোঁ। লগতে যিবিলাক শাক পাচলি আছে সেইবোৰ আমি বুটলি আছোঁ। আৰু তুলসী পাতকো এৰা নাই দেই, তুলসী পাতো লৈছোঁ, ভোট জলকীয়া, তাৰপিছত মছন্দৰী, মধুসোলেং, কচুৰ ফুল, কচুৰ পাত। মই হ'লে কচুৰ ফুল আৰু কচুৰ পাত খাবলৈ বহুত বেছি ভাল পাওঁ। আৰু এয়া হৈছে ঘৰৰ ভাত কেৰেলা। আৰু অদিতি কিন্তু আমাক ডিষ্টাৰ্বো দি আছে, হেল্পো কৰি আছে আৰু লগতে খেলিও আছে। তাই ভাগৰ এনজয়খিনি কৰি আছে, গতিকে তাইও বহুত বেছি ভাল পাইছে। তাৰপিছত আপোনালোকক আজি আৰু এটা বস্তু দেখাম দেই। এইবাৰ মানে আমাৰ প্ৰথম লাগিছে পটল লাগিছে যদিও কিন্তু খাবলৈ হ'লে পোৱা নাই, কিয়নো বান্দৰৰ বহুত বেছি উৎপাত। তথাপিতো মই ভাবিছোঁ যে এইকেইটা দেখিছেনে অকণমান খাব পৰা হৈছে, গতিকে এইকেইটা ছিঙি ল'ম বুলি ভাবিছোঁ। আৰু এটা কথা মানে কি জানেনে, যেতিয়া এনেকৈ ঘৰুৱা বস্তু লাগে ন, খোৱাতকৈ পেলাই চাই বেছিহে আনন্দ লাগে। গতিকে মই ভাবিলোঁ বান্দৰে খোৱাতকৈ অকণমান খাব পৰা হৈছে যেতিয়া ছিঙিয়ে লৈ লওঁ। আৰু যোৱাকালি ৰাতি বৰষুণ গৈছিলে, সেইটো কাৰণে বৰষুণ যোৱাৰ পিছৰ এই পৰিৱেশটো যে দেখিবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। মই হ'লে বহুত বেছি ভাল পাওঁ। আপোনালোকেও ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। নিশ্চয় ভালেই পায়। আৰু এয়া হৈছে কুন্দুলিও লাগিছিলে কেইটামান, তো এইকেইটাও উঠাই ল'লোঁ। আৰু এনেকৈ শাক পাচলি উঠোৱা হোৱাৰ পিছত দুপৰীয়া আমি ভাবিলোঁ ফল মূল খাওঁ। যিহেতু দেউতাও মেডিকেলৰ পৰা আহিছে, অকণমান অসুস্থ হৈ আছে, গতিকে আমটো যে বেছিয়ে পকি গৈছে। গতিকে আম, ডালিম, কঁঠাল আমি এনেকৈ সকলোৱে মিলি পেলাই ফল মূলসমূহ খালোঁ। আৰু অদিতিতো হেল্প কৰিয়ে আছে, লগতে বহুত বেছি উৎপাতো কৰি আছে। আৰু মই যে এইখিনি ভিডিঅ' বনাইছোঁ কোনেও কিন্তু গম পোৱা নাছিলে। মই মানে মনে মনে ভিডিঅ' বনাই আছিলোঁ। আৰু এয়া অদিতি ককাকৰ লগত খেলি আছে, ককাকক খাবলৈও দি আছে। আৰু ককা আইতাকৰ এই সময়খিনি যে সঁচা বহুত বেছি ভাল লগা, বহুত বেছি ভাল লাগে। ভাবিলোঁ অকণমান ভিডিঅ' কৰি পেলাই ৰাখি থৈ দিওঁ। আৰু এইফালে অদিতি ছাগলীকো খুৱাবলৈ এৰা নাই। আৰু এইফালে আজি আমাৰ ঘৰত আহিব মামাহঁত, গতিকে মাৰ বহুত বেছি ফূৰ্তি লাগি আছে। গতিকে সৰু বোৱাৰীক মানে কৈ আছে কি বনাব লাগে, কি কৰিব লাগে, এইটো বনোৱা সেইটো বনোৱা। মামাই এইটো খাই ভাল পায়, মানে মামাই চালাড খাই ভাল পায়, তো তাই কৈ আছে মানে মামাৰ কাৰণে চালাড কাটিব। আৰু এইফালে মামাহঁতো আহি পালে আৰু সকলোৱে এনেকৈ কথা পতাত ব্যস্ত, সকলোৱে এনেকৈ কথা পাতি আছে। এয়া মামাৰ ল'ৰা, মামা আৰু দেউতা অকণমান শুই আছে যিহেতু অসুস্থ, ভাত পানী খাই পেলাই। আৰু দেউতাক আমি আগতে ভাত খাবলৈ দিছোঁ যিহেতু দেউতাৰ গাটো অসুস্থ। আৰু অদিতি এইফালে খেলি আছে। আৰু এই পাতকেইটা দেখিছেনে, তাইক মানে গছ বনাই দিব লাগে। তো ঘৰৰ ভিতৰতো বেলেগ গছ আনিব নোৱাৰি, গতিকে নৰসিংহ গছৰ পাতডালে এনেকৈ লগাই পেলাই তাইক গছ বনাই দিছোঁ। আৰু এনেকৈ কথা পতা হোৱাৰ পিছত আমি সকলোৱে ভাত পানী খালোঁ। ভাত পানী খাই চাই মেলি পেলাই আকৌ অকণমান কথা পাতিলোঁ, যিহেতু আজি দীপিকাহঁত যাব। আৰু সকলোৱে এনেকৈ খাই আছে। আৰু এইফালে অদিতিও খাই আছে। তাৰপিছত এনেকৈ গধূলি আকৌ মামীহঁত আহিলে। এয়া মামীৰ ছোৱালী বহি কথা পাতি আছে। আৰু অদিতিয়ে মোক ক'লে মা অকণমান ভিডিঅ' বনাই দিয়া, তো তাইকো অকণমান ভিডিঅ' বনাই দিলোঁ। মামীৰ লগত তাই এনেকৈ অকণমান খেলিছে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। এনে এটা ঘৰুৱা ভিডিঅ' বনাই দিলোঁ আপোনালোকক। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।